তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে যাম উভয়পুৰীত মানে দুৰ্গা পূজা হ'ব। পূৰা ডাঙৰ মেলা একদম কি আহিছে আপোনালোকক অলপমান দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। এতিয়া আমি বাইকত আহিছোঁ আৰু এতিয়া হেলমেটটো পিন্ধিব লাগে। আপোনালোকে হেলমেট পিন্ধি চলাব পাৰি। হেলমেট পিন্ধি ল'লোঁ, একদম ৰেডি। তো গাইছ, এতিয়া আমি ফাইনেলি আহি পালোঁ। চাব পাৰে দুৰ্গা পূজা, ব্ৰেক ডান্স, নাগৰদলা, মটকা গোৱা। এইফালে দোকানবিলাক বনাই আছে, এতিয়ালৈকে হোৱা নাই। দুৰ্গা পূজা আহিব আৰু ৰবিবাৰে হ'ব। তো চাওক, তো গাইছ এইফালে পাৰে পূৰা একদম পূৰা মন্দিৰ সাজাই আছে। তো দুৰ্গা মাৰ মন্দিৰ পূৰা একদম মজাকৈ সজাব আৰু এইফালে গেট বনাব। তো চাওক, এইবিলাক যে সৰু সৰু আপোনালোকে গাড়ী দেখিছে, এইবিলাকত উঠিছে নে নাই মোক তলত কমেণ্ট কৰি ক'ব। মই কিন্তু উঠি পাইছোঁ। তো গাইছ, এতিয়া আপোনালোকে চাব পাৰে একদম মানে পূৰা ফুল টেষ্টিং চলি আছে, যাতে মানে কোনো দুৰ্ঘটনা যেন নহয়। সেইকাৰণে তো এইবিলাক বস্তুটো চব ছেফটি লৈ কৰিব লাগে না, সেইকাৰণে পূৰা একদম টেষ্টিং কৰি আছে। তেতিয়া মানে আপোনালোকে চাব পাৰে মটকা কোৱাত মানে পূৰা যিবিলাক মানে গ্ৰিল আছে ওপৰত তোলা আইডিয়া আপোনালোকে চাওক। গাড়ীখনৰ মানে ৰছী বান্ধি পূৰা গাড়ীখন মানে বেক কৰি দিয়ে, তো ওপৰত উঠি যায়। চাওক, তো গাইছ এইখনেই হৈছে নাগৰদলা। চাওক, আপোনালোকে সকলোৰে চিনাক্ত। তো গাইছ এইখনে মোৰ একদম পুৰা ফেভাৰেট। তো গাইছ এতিয়া আহি একদম উভয়পুৰী টাউনত পালোহি। তো গাইছ এতিয়া এখন ভাইয়ে চলা ল'ব আৰু দুৰ্গা পূজাৰ মানে কাপোৰ যিহেতু লোৱা নাই, সেইকাৰণে এখন চলা ল'ব। আৰু আপোনালোকক এটা বস্তু দেখাম, মানে কি দেখাম আপোনালোকক চাওক। মানে মই যিটো মোবাইল দি ভিডিঅ' কৰি আছোঁ, কোনখন দোকানৰ পৰা লৈছোঁ আপোনালোকে চাওক। তো গাইছ এইখন দোকানখন ভিভ' যি লিখা আছে, এইখনে মোৰ বিখ্যাত মোবাইলটো। বিখ্যাত নহয় তথাপিও আৰু মোৰ মতে বিখ্যাত। এইখনৰ পৰাই লৈছিলোঁ। তো এতিয়া গাইছ আমি কাপোৰৰ দোকানত আহিলোঁ আৰু আমাৰ ভাইয়ে কাপোৰ ল'ব। কোনখন পচন্দ হয়? কোনখন হা কি ঠিক এখানে লং ন দাম দে কিমান? 40 দাম চাওক গাইছ। এতিয়া আমাৰ ভাইয়ে ফাইনেলি চলাখন লৈ ল'লে। দুখা ভাই একবাৰ এই মজা। পলিথিনখন পৰি গ'ল। ঘৰত যাম, এনে অকণমান আপোনালোকক দেখুৱালোঁ। তো গাড়ী ৰেডি। তো গাইছ আজি ভিডিঅ'টো ইমানতে সৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেই অলপমান আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকৰ ফালে দুৰ্গা পূজা কেনে হৈ আছে মোক তলত কমেণ্ট কৰি ক'ব। আৰু এতিয়া আমাৰ ভাইয়ে পূৰা একদম চলা পূৰা ৰেডি। দুৰ্গা পূজা এবাৰ মানে একদম ফালি দিব না কি ভাই? দুৰ্গা পূজা একদম পূৰা 10টামান পটাবি একদম 10টা। बहुत तेज हो रहा है बहुत तेज हो रहा है। তো আজিলৈ এৰিছোঁ, বাই।